নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালৈ আগবঢ়াইছোঁ এপ্ৰিল মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। এপ্ৰিল মাহত বৃষ ৰাশিৰ লোকৰ বাবে অনুকূল হোৱাৰ সম্ভাৱনা আছে। এফালে সূৰ্য, বুধ, শনি, শুক্ৰ আৰু ৰাহু এই পাঁচটা গ্ৰহ আপোনাৰ একাদশ স্থানত পঞ্চগ্ৰহী যোগ গঠন কৰিব, যাৰ বাবে আপোনাৰ আয় যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি বহু মাধ্যমৰ জৰিয়তে ধন পোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কৰ বাবে উত্থান পতনেৰে ভৰি পৰিব এই মাহটো। পাৰিবাৰিক জীৱনত সুখ আৰু সন্তুষ্টিৰ অনুভৱ হ'ব। আপোনাৰ স্বাস্থ্য অনুকূল হ'ব যদিও সৰু সৰু সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। শনি গোটেই মাহটো সূৰ্য, বুধ, শুক্ৰ আৰু ৰাহুৰ সৈতে একাদশ স্থানত উপস্থিত থাকিব, যাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ ওপৰত কৰ্মৰ চাপ থাকিব, কিন্তু আপুনি হাৰ নামানিব, বৰঞ্চ আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব, যাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। কিন্তু আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্ক যাতে বেয়া নহয়, তাৰ বাবে সময়ে সময়ে যত্ন ল'ব লাগিব। বুধো গোটেই মাহটো একাদশ স্থানত থাকিব। ইয়াৰ ফলত আপোনাৰ কিছু সমস্যা হ'ব পাৰে আৰু উচ্চপদস্থ বিষয়াৰ সৈতে সমন্বয় স্থাপনত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে দেৱগুৰু বৃহস্পতিয়ে আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। দ্বিতীয় স্থানত থকা মংগলে আৰম্ভণিতে অলপ খং বৃদ্ধি কৰিব পাৰে, কিন্তু 3 তাৰিখে মংগল তৃতীয় স্থানলৈ স্থানান্তৰিত হ'ব। এনে পৰিস্থিতিত আপোনাৰ সাহস বাঢ়িব আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰিব, যাৰ ফলত আপোনাৰ কামত ইতিবাচক ফল পোৱা যাব। আৰ্থিক ক্ষেত্ৰত এই মাহটো বহুত ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ একাদশ স্থানত একেলগে 5টা গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি ধন পোৱাত কোনো বাধাৰ সন্মুখীন নহ'ব, বৰঞ্চ বহু মাধ্যমৰ জৰিয়তে ধন পোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সম্পত্তিৰ পৰাও আপুনি লাভৱান হ'ব পাৰে। যিকোনো সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰা লাভৰ সম্ভাৱনা প্ৰবল হ'ব। বেংকত জমা কৰা ধনৰ সুতৰ পৰাও ভাল ধন লাভ কৰিব পাৰিব। ষ্টক মাৰ্কেটত বিনিয়োগ কৰিও আপুনি ধন লাভ কৰিব পাৰে আৰু ব্যৱসায়ৰ পৰাও আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। চাকৰিৰ ক্ষেত্ৰত ভাল দৰমহা পাব আৰু দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া 14 তাৰিখে দ্বাদশ স্থানত সূৰ্য উন্নীত হ'ব, তেতিয়া আপুনি বিদেশ ভ্ৰমণ কৰিব পাৰিব, যাৰ বাবে আপোনাৰ বহুত টকা খৰচ হ'ব পাৰে, কিন্তু তথাপিও আৰ্থিক অৱস্থা ভাল হ'ব বুলি আশা কৰিব পাৰি। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰি থাকিব। পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে সম্পৰ্কত উত্তেজনা দেখা দিব পাৰে। ৰাহুৰ লগতে শনি আৰু সূৰ্যই একাদশ স্থানৰ পৰা পঞ্চম গৃহটোক দিশ দিব, যাৰ বাবে প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পাৰস্পৰিক ভুল বুজাবুজিৰ বাবেও কাজিয়াৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। তাৰ ওপৰত মাহৰ আৰম্ভণিতে মংগল পঞ্চম স্থানৰ দিশ দিব, যাক ভাল বুলি ক'ব নোৱাৰি, সেয়েহে যুঁজৰ সম্ভাৱনা থাকিব। তথাপিও পঞ্চম স্থানত দেৱগুৰু বৃহস্পতিৰ দিশটোৰ বাবে আপোনাৰ সম্পৰ্ক অক্ষত অৱস্থাত থাকিব আৰু লাহে লাহে আপুনি ইয়াক পৰিচালনা কৰিবলৈ সক্ষম হ'ব। বিবাহিতসকলৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে মংগল দ্বিতীয় স্থানত থাকিব আৰু তাৰপিছত তৃতীয় স্থানলৈ যাব। ইয়াৰ বাবে মাহৰ আৰম্ভণিতে আপোনাৰ সংগীত স্বাস্থ্যজনিত সমস্যাই কিছু অসুবিধা দিব পাৰে। কিন্তু একে মাহৰ 3 তাৰিখে মংগল ৰাশিৰ পৰিৱৰ্তনৰ লগে লগে ইগ' কনফ্লিক্ট বা ইগ'ৰ সংঘৰ্ষ হ'ব পাৰে। বৃহস্পতিদেৱে সুৰক্ষা দিব যদিও অলপ সমস্যা থাকিব পাৰে।